थांनाय मोनायाव क'क्राझार आरो सालाकाटिनि ट्रेन स्टेशननि साखाथियाव आईईडी बम ब्लास्ट। बे बम ब्लास्ट होनायाव सोरनि आखाइ दं दासिमबो मोनथिनो मोननाय जायाखै। गोलाव समनि उनाव बड'लेण्डआव बेबायदि बम ब्लास्टनि आवाजखौ खोनानो मोननाय जादों। मोनथिनाय बादिब्ला जाथाया जानायनि उनाव गोबां ट्रेनजों दावबायग्रा सुबुंफोरा गोबां जेंनायाव गोग्लैनो गोनां जादों होननानै मोनथिनाय जायो। नाथायबा खम समनि गेजेराव रेलवे बिफाना ट्रेन लाइनखौ बानायनानै होयो। फारसेथिं जाथाय जानाय जायगायाव ट्रेन लामाया गाज्रि रोखोमै बायग्रुबलाङो। बे बम ब्लास्ट होनायाव सोर दुथां सुबुंनि आखाइ दं बेखौ पुलिस बिफाना नायबिजिरनायनि गेजेरजों मोनथिनाय जासिगोन। আমি ইনভেস্টিগেশন কৰি আছো যিখিনি কি মেকানিজম ইউজ হৈছে এক্সপ্লোসিভ ইউজ হৈছে এইখিনি ইনভেস্টিগেট কৰি আৰু কেনেকৈ কৰিছে এইখিনি কৰি আমি আইডেন্টিফাই কৰি সোনকালে अरेस्ट को। सर यात्री निरापत्तार कारण रेलपथসমূह भालदरे पर्यवेक्षण करा নহয় নেকি? ये तो হয় डेफिनेटली ভালকে सुरक्षा दिया जाए। এইখিনি কি হৈছে কেনেকৈ হৈছে আমি ইনভেস্টিগেশন কৰিয়ে গম পাম। কোন দল বা সংগঠনে এইটো দায়িত্ব লৈছে নেকি? এতিয়ালৈকে কোনো অহা নাই। আমি ইনভেস্টিগেশন কৰি আছো আৰু তাৰ পৰা ওলাম। আমি ইনভেস্টিগেশন কৰি আছো তাৰ পিছতে ক'ব ইম্প্ৰুভড এক্সপ্লোসিভ ডিভাইছে হয়। কিমান ডাঙৰ এটা অংশ ছিঙি গৈছিল বিস্ফোৰণৰ ফলত? এপ্ৰক্সিমেটলি 1.5 ফিট। सर कियल হ'ব পাৰে নেকি স্যার এৰিয়াৰ 80% কিयल হ'ব পাৰে নেকি? আমি ইনভেস্টিগেশন কৰাৰ পিছতে কিবা ক'ব পাৰো বাট এক্স্যাক্টলি এক্সট্ৰিমিষ্ট গ্ৰুপ ইনভলভ হৈ আছে এটা আমি তাৰ পিছতে ক'ব। স্যার দেখা গৈছে যে বহুত ডাঙৰ দুৰ্ঘটনাৰ পৰা এটা ৰক্ষা পৰিল, তো ভৱিষ্যতে যাতে এনে ধৰণৰ ঘটনা সংঘটিত নহয় তাৰ কাৰণে আপোনালোকে কি ব্যৱস্থা হাতত লৈছে? অল প্ৰিভেন্টিভ এক্সন ল'ব লাগে।